আৰু সমষ্টিয়ে এটা ৰেলী আমাৰ কাৰ্যসূচী আছিলে। আমি কেইদিনমান আগতে ভিজিট কৰিলোঁ, আজি টংলাত কৰিছোঁ। তেনেকুৱা আমাৰ ৰেলীবিলাক বা বিভিন্ন কাৰ্যসূচী চলি আছে। আমাৰ যিখিনি বুথ আছে বুথ ইনচাৰ্জবিলাকৰ লগত বিভিন্ন সভাবিলাক চলি আছে আৰু 15টা সমষ্টিত প্ৰিপাৰেশ্যন ইতিমধ্যে হৈ গৈছে। আমি বিটিআৰৰ 15টা সমষ্টিত UPPLৰ বেনাৰত নিৰ্বাচন খেলিবলৈ ইতিমধ্যে সাজু হৈছোঁ। চাওক, এলায়েন্সৰ কথাটো চলি আছে বিভিন্ন দল সংগঠনৰ লগত, কিন্তু UPPL যিহেতু বিটিআৰ অঞ্চলৰ পাৰ্টি, আমি বিটিআৰ অঞ্চলত আমাৰ গোটেইকেইটা বুথ গোটেইকেইটা প্ৰাইমাৰী আছে, ইয়াত আমি কাম কৰি আছো। গতিকে প্ৰায়ৰিটিটো আমাৰ বিটিআৰ অঞ্চল আৰু 15টা সমষ্টিতে আমাৰ প্ৰিপাৰেশ্যন চলি আছে, আলোচনা চলি আছে। ইয়াৰ কাৰণে হয়তো আৰু কেইদিনমান লাগিব। ইয়াৰ পিছত আপোনালোকে গম পাব আমি অকলে খেলিম না কাৰোবাৰ লগত লগ লাগি খেলিম। চাওক, চবৰ লগতো লিডাৰবিলাকৰ লগত কথা বতৰা চলি থাকে। যেতিয়া ৰাজনীতি কৰিব, সমাজৰ কাম কৰিব লগত চবৰ লগতো কথা পাতিব লাগিব। আৰু মই যোৱা 5টা বছৰ যিহেতু কাউন্সিলত আছিলোঁ, NDA চৰকাৰ আছিলে, গতিকে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী চবৰ লগতো কথা পাতি থাকোঁ। আৰু সেই কথাটো অসমৰ স্বাৰ্থত, বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণৰ স্বাৰ্থতে আমি কথাবিলাক পাতি থাকোঁ। আপোনালোকে দেখিছে, নিউজ বজাই আছে, শ্ৰীৰামপুৰত চেণ্ডিকেট আৰম্ভ হৈছে, গৰুৰ চেণ্ডিকেট আৰম্ভ হৈছে, বিভিন্ন চেণ্ডিকেট আৰম্ভ হৈছে। বড়োলেণ্ডত আকৌ আৰ্মি মাতিব লগা হৈছে, CRP মাতিব লগা হৈছে। আপোনালোকে দেখা পাইছে 5টা বছৰতো UPPLৰ সময়ত নাছিলে, ইমান শান্তিৰে আছিলে। আপোনালোকেতো চবে দেখিবলৈ পাইছে। আপোনালোকে ইনকুৱাৰী কৰক। এইটো বিজেপিৰ নিজৰ দলীয় সিদ্ধান্ত। আমাৰ সিদ্ধান্তটো আমাৰ, তেখেতসকলৰ সিদ্ধান্ত তেখেতসকলৰ। চাওক, আমি বিভিন্ন দলৰ লগত আলোচনা কৰি আছো আৰু কেইদিনমান পিছত সিদ্ধান্ত ল'ম UPPL অকলে খেলিব না এলায়েন্সত খেলিব।